A few moments later. মানে গাইজ ভিডিঅ'টো মোক চিনি পাইছে তাৰমানে আজি তোমাৰ এটা গায়ক আহিব তোমাৰ কলবাৰীতে তাকে যাবলৈ ওলালোঁ কাৰখনো লগৰ ধৰি আজি ঠাকে লৈ লৈছোঁ আধি লৈ লৈছোঁ তোমাৰ कोई बात नहीं हम तो चूतिए हैं কালি দিবলৈ কাৰণে তো গাইজ আমি এতিয়া কাৰখন লৈ যাম তো গাইজ কি বুলি কয় নামটো পাহৰিলোঁ এক ছেকেণ্ড তো গাইজ আজি ব্লগটোত মই তোমাৰ কৃষ্ণমণি নাথক দেখাম তো গাইজ আজি ব্লগটোত আমি এতিয়া 4জন যাম তোমাৰ কালৈ যোৱা হ'ব গতিকে তোমাৰ অলপ মোবাইলটো দূৰত থাকিলে ভাল নালাগে ন কিবা এটা আমাৰ বেলুন দা আছে লগত তোমাৰ জ্যোতি আছে তোমাৰ জ্যোতি এতিয়া গাৰ্লফ্ৰেণ্ডৰ লগত পুৰা ব্যস্ত কি ক'ম আৰু নিজৰ বুলি বেয়াও লাগে কণ্ডিশ্যন তথাপিও গাইছ আমি এতিয়া গায়ক চাম এতিয়া বাজে হৈ তোমাৰ 10:30 হৈছে আমি ইয়াৰ পৰা যাব হৈছে আৰু বুলি কিবা অলপ চলে তো গাইজ ভিডিঅ'টো বনাই আপোনালোকক দেখাইছোঁ তো গাইজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব তো গাইজ ব্লগ তো গাইজ বহুত সোনকালে পালোহি এতিয়া আমি কম আৰু বহুত সোনকালে পালোহি তোমাৰ টোপনি মাৰি থাকিবলগীয়া হৈছে কি মানে মঞ্চটোৰ ওচৰতে আছে এতিয়া আমাৰ দুজন কোৱা নাই সেই কাৰণে আমি চাব কাৰণে ৰখি আছোঁ তো গাইজ চাই চাব পৰা নিজৰ বুলি আপোনালোককো অলপ শ্বেয়াৰ কৰি দিছোঁ গাইজ ভিডিঅ'টো ভাল পালে অলপ লাইক চেক কৰি দিব ছাবস্ক্ৰাইব যি পায় চব কৰি দিব খালি কমেডি হ'ব লাগে তো গাইজ লাইট অফ মানুহ লাইট অফ दूल्हे दोरे मेरे मैंने खाए ना चूती रे ये बंधु अभी मोहन सिंह सेरा मोरे আহি পাইছোঁহি তো গাইজ জুনু ওলাই শেষ হ'লে পোহৰ হৈছে আৰু তো কেমেৰা পোহৰত ইমান দেখা পোৱা নাই এতিয়া পোহৰ হৈ গ'ল আমি এতিয়া গাড়ীখনো সোমাওঁ ময়ো গা পা ধুই কিনে ঘৰত শুই থাকিব তো গাইজ পোহৰ হ'লে কিনো কম আৰু তো গাইজ ভিডিঅ'টো ইমানে ভাল লাগিলে লাইক চেক কি পায় কৈ দিব তো গাইজ বাই বাই